মই তোমাৰ লগৰ বনিম মাত্ৰ তুমি মোক এটা কাম এটা কৰি দিব লাগিব কি কাম কক আপুনি মাত্ৰ তুমি তোমাৰ শৰীৰটো মোক দিব লাগিব মই দিম খালি আপুনি মোক সদায় লগৰ হৈ থাকিব লাগিব ঠিক আছে নিতুলে কথা এতিয়া ফোন কৰিব লাগিব হেল্ল' নিতু এইটো মানে আমাৰ ওচৰতে মানে ল'ৰা এটা আছে 3 দিনমান হ'ল গোটেই এসপ্তাহে হ'ল গোটেই মানে জানুৱাৰীৰ কথা ওলোৱাই নাই মানে কি জানে ৰাহুল নামটো তই আহিব পাৰিবি ন হ'ব 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 ঠিক আছে তই মোক গাড়ীটো গৈ আছো তই মুঠতে এটা কাম কৰ অকণমান দেৰিকে এইটো যে ওচৰত যে জেগা এটা আছে তালে আছোন লগত মই টিনাটো লৈ আনিছো তোকো লৈ আনিছো গোটেইকেইটা এটা ডিছকাশ্যন কৰিম তাৰপিছত আমি এইটো ইনভেষ্টিগেশ্যন কৰিবলৈ যাম হ'ব ঠিক আছে বাৰু অকণমান ওচৰলৈ গৈ পিনি কথাটো কম ৰখ দে নিতু এই ৰোহিত অকণমান দেৰি আগত যে তহঁতক যে মই যে কথাটো যে কৈছিলোঁ সেইটো ক'বলৈ যাওঁ বৈ বৈ যাওঁ বৈ ঠিক আছে যাওঁ বৈ হ'ব তহঁতি বৈ যাওঁ হ'ব দেৰি হ'ব সঁচাকৈ দেই বৈ ইমান ভাগৰ লাগিছে সঁচাকৈ দেই তই ক'লৈ লৈ আহিলি আৰু কিমানটো আছে পালোগৈ হেৰিটো নিতু কৃষ্ণ বুলি পালোগৈ দেই পানী আছে নেকি আছে নে উলিয়াও আমি এতিয়া বহুত ধুনীয়াকৈ ক'লে ভালকৈ পুৰা ভালকৈ ইনভেষ্টিগেশ্যন কৰিব লাগিব গম পাইছ ঠিক আছে ফুটবল ফুটবল ৰোহিতে চলিছে দেখোন কি হ'ল সঁচাকৈ দেখোন কি হ'ল এইটো ৰোহিতৰ বেগ দেখোন এইটো দেখোন ৰোহিতৰ বেগ কি হ'ল ৰবি মই এইটো লৈ লওঁ আমি তই আৰু মই বিচাৰোঁগৈ ৰোহিতক এইটো দেখোন ৰোহিতে লৈ থকা নুচুবি এইটো জানিব যাব পাৰে কি মই কৈছিলোঁ নহয় এইটো যাদুই বল হয় বুলি তই ঠিকেই কৈছিল দেই এইটো যাদুই বলে কোন হয় তই কোন नागेश्वर बाबा की जय বাবা আমি বৰ ডাঙৰ বিপদত পৰিছো কি বিপদ কোৱাচোন
বাবা মানে মই ৰোহিতক বিচাৰিবলৈ যাওঁ, তই ভূতক ভস্ম কৰগে যা। হ'ব ঠিক আছে তই ভালকে যাবি হেল্ল' নিতু ইয়াত মই পালোহি ময়ো পালোহি আৰু খালি তোৰ বেগটো মোৰ লগতে গুচি আহিল। একো নাই তই খালি ৰোহিতক বিচাৰি আনিবিহে দেই কিবা হ'লে তই মোক ফোন কৰিবি হ'ব মই কৈ দিম বাৰু। ৰোহিতক মই এতিয়া ক'ত বিচাৰিম বাৰু? মোৰ মতলবত ই ওচৰতে আছে তই কেনে খাইছো মোৰ ওচৰতো গংগা ভস্ম কৰিবলৈ এতিয়া আমি সোনকালে যাব লাগে বৈ। ওচৰতো গংগাজল আছে কেশৰ বাবা কি জয় दर्शन कल्याणकारी কোন সুদয় এতিয়া মই তোক খতম কৰি পেলাম তই আকৌ আহিলি। মই আকৌ আহি গলো এতিয়া তোক মই ভস্ম কৰি পেলাম তই মোক শেষ কৰাৰ আগতে মই তোক শেষ কৰি পেলাম।
ৰোহিত আহি গলি ৰোহিতক পাহৰিয়ে গ'ল নাই নাই তোৱা ভূতক কি কৰিলি মই ভূতক ভস্ম কৰিলো তেতিয়ালে ভিতৰলৈ গেলা জুমি আছে ইনে চাইছিলো ফুটবলটো আনিবলৈ মন গৈছিলে মানে তই আকৌ মৰিবলৈ খুজিছ তই কেনেকৈ পালি কোন নাজানো মোৰ মাত্ৰ তাত বেহুচ হৈছে হয় নেকি तोड़ेंगे